নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণত বিমোৰত পৰাৰ এক বাতৰি পোৱা গৈছে। সেই বাতৰিটোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত চৰকাৰে দিয়া এক নিৰ্দেশনে ছাত্ৰ ছাত্ৰী, অভিভাৱক লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক যথেষ্ট বিমাৰত পেলাইছে। যোৱা 17 এপ্ৰিলৰ পৰা শিক্ষা বিভাগৰ যি দৰ্পণ পৰ্টেল আছে সেই পৰ্টেল যোগে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও অভিভাৱকসকলে তেওঁলোকৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰি দিব নে নিদিয়ে সেই লৈ বিমোৰত পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে চৰকাৰী আৰু প্ৰাদেশিকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক চৰকাৰে এক কঠোৰ নিৰ্দেশ যোগে ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বা ছাত্ৰ ছাত্ৰীৰ নাম তেওঁলোকৰ বিদ্যালয়ত পঞ্জীয়ন নকৰিবলৈ সকীয়াই দিছিল। অন্যথা সেই বিদ্যালয়সমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে। এনে নিৰ্দেশনা প্ৰকাশ হোৱাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিব নে নকৰিব তাক লৈ দুশ্চিন্তাত পৰিছে। জানিব পৰা মতে ৰাজ্যখনত কাঠফুলাৰ দৰে যধে-মধে ব্যক্তিগত বিদ্যালয় গঢ় দি উঠাত চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হৈছে। আনকি বহুবোৰ ব্যক্তিগত বিদ্যালয় বিভিন্ন প্ৰলোভনেৰে ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাৰ কথাও পোহৰলৈ আহিছে। আৰু এনেধৰণৰ প্ৰলোভনত ভল নাযায় নামভৰ্তিৰ ক্ষেত্ৰত সকলো দিশ ভালদৰে ফহিয়াই চাই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এচাম সচেতন মহলে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছে। ইতিমধ্যে যিসকল বিদ্যালয় যোৱা 20 বছৰ বা 25 বছৰ ধৰি বা তাৰ অধিক কাল ধৰি ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি কৰি আহিছে বা তেওঁলোকক শিক্ষাদান কৰি আহিছে সেইসকল বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰিব পাৰিব নে নোৱাৰে এই লৈও অভিভাৱকসকল চিন্তাত পৰিছে। আনহাতে নতুন বিদ্যালয় বহুবোৰ গঢ়ি উঠিছে সেইসকলে পাৰিব নে নোৱাৰে এই কথাও অভিভাৱকসকলৰ মনৰ মাজলৈ আহিছে। যিয়ে নহওক অভিভাৱকসকল এই ক্ষেত্ৰত সজাগ হ'ব, ভালদৰে গোটেই কথাবোৰ চালি জাৰি চাই তেওঁলোকৰ সন্তানসকল বা অভিভাৱকসকল নিজে যাতে কোনো সমস্যাত নপৰে তাৰ প্ৰতি গুৰুত্ব দিব। ধন্যবাদ।